Hello everyone, welcome back to my channel. বন্ধু বান্ধৱীসকল মই ৰুনা আৰু মোৰ চেনেল ৰুনাছ ৱৰ্ল্ডলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে, ময়ো বহুত ভালে আছোঁ। বন্ধু বান্ধৱীসকল মই আগৰ ভিডিঅ'টো দেখুৱাইছিলোঁ, হেতুত ইমান ভালকৈ কোৱা হোৱা নাই, হেতু কাৰণে মই আৰু এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ আনিলোঁ। তো আপোনালোকে সকলোৱে মৰম দিব। এইখন কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ গৌৰং পাৰ্ক, গৌৰং নদীৰ কাষত এইখন অৱস্থিত। এইখিনিতে আৰু এটা কথা কৈছোঁ, আপোনালোকে যদি কোনোবাই মোৰ চেনেলত আজি নতুন আহিছে, নতুন মোৰ ভিডিঅ' চাইছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদিহে ভিডিঅ'টো ভাল লাগে, আৰু বেল আইকন প্ৰেছ কৰি নটিফিকেশ্যন অল কৰি ল'ব, যাতে মোৰ নতুন ভিডিঅ' আহিলে আপোনালোকৰ ওচৰত নটিফিকেশ্যন গুচি যায়। বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ গৌৰং পাৰ্ক। এইখন গৌৰং নদীৰ কাষতে অৱস্থিত, কোকৰাঝাৰৰ গৌৰং নদী। গৌৰং নদী আমাৰ বিলাসীপাৰাতো আছে। এইখন কোকৰাঝাৰৰ গৌৰং নদীৰ পাৰত এখন ধুনীয়া অপৰূপ সুন্দৰ এখন পাৰ্ক। ইয়াতে আমি আজি আহিছোঁ, চাই বহুত ভাল লাগিল, সেইটো কাৰণে আপোনালোকৰ কাৰণে কেমেৰাত আবদ্ধ কৰি লৈ আহিছোঁ। আশা কৰিছোঁ সকলোৱে বহুত মৰম দিব। আগৰ ভিডিঅ'বোৰতো আপোনালোকে মৰম দিছে, আৰু বেছি বেছি মৰম দিব। সকলোৱে অলপ সময় দিয়ক আৰু লাষ্টলৈকে ভিডিঅ'টো চাব। মই আপোনালোকক বিশ্বাস দিছোঁ ভিডিঅ'টো ভাল পাব আপোনালোকে। ঠাইখিনি চাই বহুত মনটো শান্তি পাব। তো দেখিব পাৰিছে বন্ধুসকল, কিমান ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ। গৰমৰ দিনত কলেজৰ ল'ৰা ছোৱালীবিলাক ভাগৰে যুগৰে ইয়াতে আহে আৰু অলপ সময় স্পেণ্ড কৰে। আমি বহুত দেখিছোঁ তেনেকুৱা ইয়াতে। সেইখিনি সময়ত বহুতজন ইয়াতে আহিছিল। আগতো এবাৰ আহিছিলোঁ, তেতিয়াও দেখিছিলোঁ। আজি অলপমান ভিৰটো কমেই আছে, কিয় নাজানো, কিন্তু আমি আগৰবাৰ যেতিয়া আহিছিলোঁ বহিবলৈকে ঠাই নাছিল, কিন্তু এইবাৰ বহুত নিৰিবিলি আৰু বহুত শান্তি পালোঁ ইয়াতে আহি। একচুৱেলি সেইদিনাখন হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সাম CBSE আছিলে। আমি আমাৰ ছোৱালীক লৈ আহিছিলোঁ, মানে ইয়াৰে ওচৰতে আছে স্কুলখন, ৰিয়েলিটি স্কুল। তাতে তাই এক্সাম দি থকা অৱস্থাত আমি ইয়াতে আহিছিলোঁ ওচৰৰ পাৰ্কখনত অলপ জিৰণি ল'বৰ কাৰণে। আহি বহুতেই ভাল লাগিছিল প্ৰাকৃতিক পৰিৱেশটো, আৰু ইয়াতে বহুত ডাঙৰ এৰিয়া, উমলি জুমলি দিনটো কটাব পাৰি, পিকনিকো খাব পাৰি। ইয়াতে লৈ আনি খোৱাৰো ব্যৱস্থা আছে। ইয়াৰ ভিতৰত ৰেষ্টুৰেণ্টো আছে, কিছুমান ঘৰো দেখিছোঁ। সেইবিলাক ঘৰ হাজবেণ্ড ক'লে সেইবিলাক ভাড়া ছিষ্টেমতো দিয়ে বোলে এওঁলোকে, নাজানো, ক'ব নোৱাৰোঁ ভালকৈ। মই ইয়াতে দ্বিতীয়বাৰ আহিলোঁ। তো এইখন দেখিব পাৰিছে, ইয়াতে আমি বহি বহুত সময় ৰেষ্ট লৈছিলোঁ। হাজবেণ্ডে ইয়াতে বহিব খোজা নাছিল, কিন্তু মই ক'লোঁ যে ইয়াতে এবাৰ বহি চাব পাৰে, স্বৰ্গৰ দৰে সুখ। ইয়াতে বহুত সন্তুষ্টি আৰু সুখ আছে, আপুনি বহি চাওক এবাৰ। সঁচাকৈয়ে আপোনালোকে যদি কেতিয়াবা ইয়ালৈকে আহে, তেনেহ'লে সেই আম গছৰ তলৰ যিখন জুলনি আছে, সেইখনত এবাৰ নিশ্চয় বহি চাব। সেইদিনাখন ধুনীয়া বতাহ আহি আছিল, আৰু আমি তাত বহি বহুত সময় ৰেষ্ট লৈছিলোঁ, আৰু মন প্ৰাণ একেবাৰে জোৰ পৰিছিল। চাৰিওপিনে ফুল ফুল আৰু ফুল, খোলা ঠাই, মলয়া বতাহ আৰু প্ৰকৃতিৰ এই মনোমোহা ৰূপ। কি যে ধুনীয়া অনুভৱ, বহুতেই ভাল লাগিছে। মই সেইকাৰণে আপোনালোকৰ লগত বাৰে বাৰে শ্বেয়াৰ কৰি আছোঁ। বহুতেই মৰম লগা ঠাই। ছোৱালী এক্সাম হলত এক্সাম দি আছে,
সেইটো কথা এবাৰো মনলৈকে অহা নাই। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো কেনেকুৱা লাগিল, আপোনালোকৰ ঠাইখিনি কেনেকুৱা লাগিল কমেণ্টত জনাব নাপাহৰিব। এনেকুৱা নিৰিবিলি পৰিৱেশ মোৰ বহুতেই ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে জনাব নাপাহৰিব। আৰু বহুত ভাল ভাল ঠাই আছে, ভাল ভাল পাৰ্ক আছে, কিন্তু এইখন পাৰ্কত বহুত বেছি গছ গছনি, চাহ, জিৰণি ল'বৰ কাৰণে ঠাই, চিলড্ৰেন পাৰ্ক, ল'ৰা ছোৱালী খেলিবৰ কাৰণে বহুত বস্তু আছে ইয়াতে। আৰু যথেষ্ট ডাঙৰে এৰিয়া হয়, আৰু গছ গছনি, পুখুৰী, ফুল সকলোবিলাকে আছে মোটামুটি ইয়াতে। তেওঁলোকে ক্লিন কৰি ৰাখিব চেষ্টা কৰিছে, বহুত ক্লিন হয় বস্তুবিলাক, মানে ঠাইখিনি। কি যে ধুনীয়া ৰং বিৰঙৰ, কিমান কালাৰৰ ফুল ইয়াতে ফুটি আছে, দেখি বহুতেই ভাল লাগিল। মই ফুল বহুত বেছি ভাল পাওঁ, আৰু ইয়াতে বহুত ৰঙৰ ফুল আছে, আৰু ফুল যথেষ্ট আছে। চাওকচোন, পিটুনিয়াৰ এইবিলাক মাটিতে ৰুইছে, আৰু ইমান ধুনীয়াও হৈছে। আৰু নদীৰ পাৰতো এনেকুৱা বহুত ফুল ৰুইছে। ডালিয়া ইমানবিলাকৰ কেনেকৈ যত্ন লয় বাৰু নাজানো। এওঁলোকে যত্ন নকৰিলে এইবিলাকতো নহ'ব, কাৰণ মোৰো এখন গাৰ্ডেন আছে, মই জানো। দুদিনমান যত্ন নকৰিলে মৰহি যায়। আৰু ইমান ডাঙৰ এৰিয়াত সকলো ঠাইতে ফুল, কেনেকৈনো ইহঁতে এইবিলাক যত্ন লৈছে। আমাৰ এতিয়া যাবৰে সময় হ'ল, কিন্তু ইয়াৰ পৰা যাব মনটো যোৱা নাই। মনটোৱে কৈছে যে ইয়াতে কিছু সময় থাকি যাওঁ, আৰু কিছু সময় ইয়াতে থাকোঁ, কিন্তু আমাকতো যাবই লাগিব ইয়াৰ পৰা, কাৰণ ছোৱালীৰ এক্সাম শেষ হ'বৰ সময় হৈছে। ইমান ধুনীয়া আৰু ইমান শান্তিময় ঠাই এখন এৰি এতিয়া আমি ইয়াৰ পৰা উভতিব লাগিব। তো বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। সকলোৱে ভালে থাকিব, সুস্থ থাকিব। পুনৰ লগ পাম আপোনালোকৰ লগত নতুন এটা ভিডিঅ'ত। সকলোকে বহুত ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। থেংক ইউ so very much for watching. টাটা।